আপোনালোকে সকলোৱে জানে বাজেট অধিৱেশন চলি আছে আৰু খুব এখন সৰ্বাংগ সুন্দৰ বাজেট আহিছে। দক্ষ তথা অভিজ্ঞ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই খুব এখন সুন্দৰ বাজেট আনিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু তাতে কৃষকসকলক যথেষ্টখিনি ক্ষেত্ৰত সকাহ দিবলৈ বা সুবিধা দিবলৈ এই বাজেটখনে ব্যৱস্থাপনা কৰিছে। আৰু আপোনালোকে জানে আমি কৃষি প্ৰধান দেশৰ নাগৰিক বা আমাৰ ৰাজ্যখনো কৃষি প্ৰধান, গতিকে আমাৰ নাগৰিকসকলক কৃষি ক্ষেত্ৰত আমি উৎসাহিত কৰিব লাগিব। এইবেলি আমাৰ বাওসুংগুৰি সমষ্টিৰ অন্তৰ্গত আজি এই হাৰিভিটা গাঁৱত আমাৰ কোকৰাঝাৰ জিলা কৃষি বিভাগৰ উদ্যোগত কঠীয়া ৰোৱাৰ এটা কাৰ্যসূচী লৈছে আৰু এই কাৰ্যসূচীত আহি মই অংশগ্ৰহণ কৰিছোঁ তেওঁলোকক উৎসাহ দিবলৈ। আমি ক'ব বিচাৰিছোঁ যে পথাৰৰ আমাৰ বজাৰৰ আমাৰ যিটো কথা অকল মুখেৰে নহয়, আমি পথাৰত নামি পেলাই কৰিব লাগিব। আমি বিধায়কসকলে বহু ক্ষেত্ৰত সময় দিব নোৱাৰোঁ, কিন্তু এই অঞ্চলৰ ৰাইজক মই অনুৰোধ জনাব বিচাৰিছোঁ বিভিন্ন ব্যস্ততাৰ মাজতো আপোনালোকে এদিন হ'লে সপ্তাহত খেতি পথাৰত নামক। নিজৰ খেতিখিনি নিজে কৰিলে যিটো আনন্দ এটা লাগে, কাৰণ আমি সকলোৱে মাটিৰ মানুহ, সেই আনন্দটো আপুনি আন ক'তো নাপাব। গতিকে খেতি পথাৰত নামি খেতি কৰিবলৈ যত্ন কৰক। তাৰ লগে লগে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ, বৰ্তমানৰ চৰকাৰখনে খেতিয়কসকলৰ সুবিধাৰ কাৰণে যথেষ্ট কাম কৰি আছে। আৰু সঁচা কথা, অন্নদাতা কৃষকসকলে যেতিয়ালৈকে তেওঁলোকে স্বাৱলম্বী নহ'ব বা তেওঁলোকে জীয়াই থকাৰ যিখিনি মানদণ্ড সেইখিনি নাপাব, আমি কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। খেতিয়ক অবিহনে, আমাৰ সন্মানীয় খেতিয়ক অবিহনে কিন্তু আমি জীয়াই থাকিব নোৱাৰোঁ। আৰু তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ কেনেকৈ মধ্যভোগীসমূহ মাজৰ পৰা আঁতৰাই আমাৰ কৃষকসকলক সঠিক মূল্য দিব পাৰোঁ। তেওঁলোকে যিবিলাক উৎপাদিত সামগ্ৰী আছে সেই সামগ্ৰীৰ ওপৰত সঠিক মূল্য দিয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ। তাৰ কাৰণে বাওসুংগুৰি সমষ্টিৰ এজন মই জনপ্ৰতিনিধি হিচাপে, এই অঞ্চলৰ এজন ল'ৰা হিচাপে আমাৰ খেতিয়কসকলক কেনেকৈ এই সুবিধাখিনি দিব পৰা যায় তাৰ কাৰণে যত্ন কৰি আছোঁ। এতিয়াতো চৰকাৰে কৃষি যিটো ফচল বীমা যোজনা সেইটো আনিছে, সেই বীমা যোজনাৰ জৰিয়তে কেতিয়াবা ফচল নষ্ট হয়, সেই নষ্ট হোৱা ফচলখিনিৰ কাৰণে তেওঁলোকে কেনেকৈ সঠিক মূল্য পাব তাৰ কাৰণে কাম কৰি আছোঁ। ক'ল্ড ষ্ট'ৰেজ ব্যৱস্থাপনাৰ কাৰণে মই ইতিমধ্যে আমাৰ কৃষিমন্ত্ৰী সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়াৰ কথা পাতিছোঁ। মোৰ বিশ্বাস যে বাওসুংগুৰি সমষ্টিত তেখেতে ক'ল্ড ষ্ট'ৰেজৰ ব্যৱস্থা কৰি দিব, যাতে সেই বস্তুখিনি তাতে থৈ পেলাই আমি যাতে কৃষকসকলক সঠিক মূল্য দিব পাৰোঁ। গতিকে মই ভাবোঁ আগন্তুক দিনত কৃষি খণ্ডৰে আগবাঢ়ি গৈ বাওসুংগুৰি সমষ্টিটোক আমি আগবঢ়াই লৈ যাব পাৰিম। BTC প্ৰধান হাগ্ৰামা মহলী ছাৰৰ নেতৃত্বত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শকত বাওসুংগুৰি সমষ্টিটোক কৃষি প্ৰধান আমি অঞ্চল কৰিব পাৰিম। ইয়াৰ মানুহখিনি যথেষ্ট কৃষিৰ লগত জড়িত আৰু মই ভাবোঁ আমাৰ এই অঞ্চলৰ ৰাজ্যখিনি মানুহখিনি যথেষ্ট উপকৃত হ'ব। আৰু এই কৃষি খণ্ডৰ ক্ষেত্ৰত যি সহায় সুবিধা কৰিব লাগে, মই এজন সমষ্টিৰ বিধায়ক হিচাপে সেই কামখিনি কৰি যাম।